Hello everyone, welcome back to my channel Suna's Life and Vlog. Namaskar. মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই বনাব লৈছো চিৰা আৰু গুড়ৰ এটা ৰেচিপি। সো ভাবিলো ভিডিঅ' এটাও বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰো যে মইনো কেনেকৈ বনাও। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। চিৰা আৰু গুড়ৰ ৰেচিপি বনাবৰ কাৰণে আমাক লাগিব চিৰা আৰু গুড়। মই চিৰা লৈছো 1 বাটি আৰু লগতে গুড় লৈছো এনেকৈ সৰু সৰুকৈ 3 পিস। গুড়খিনি মিহি মিহিকৈ কুটি ললো। আপোনালোকে বিচাৰিলে গোটাকৈও ৰাখিব পাৰে, কিন্তু যদি আমি মিহিকৈ দিওঁ তেন্তে সোনকালে হৈ যায়। গুড়খিনি কুটি হোৱাৰ পাছত কেৰাহীখন গৰম হ'বৰ কাৰণে গেছত ৰাখি দিম আৰু কেৰাহীখন যেতিয়া গৰম হ'ব, গৰম হোৱাৰ পাছত ঘি অলপমান ঢালি দিম। ঘি আমি ফুল এচামুচো ঢালিব নালাগে, অকণমান ঢালিলে হৈ যায়। তাৰ পাছতে যেতিয়া ঘিখিনি গলি যাব আমি চিৰাখিনি ঢালি দিম আৰু এনেকৈ লৰাই থাকিব লাগিব আমি অলপ দেৰি। অলপ দেৰি এনেকৈ লৰাই থকাৰ পাছত নিমখ অলপ দি দিম আৰু নিমখটো টোটেলি অপচনেল হয়। আপোনালোকে যদি বিচাৰে নিমখ দিব তেন্তে দিব, বা যদি অকল মিঠা খাম বুলি ভাবে তেন্তে অকল গুড় আৰু গুড়ৰ জেগাত আপোনালোকে চেনিও দিব পাৰে। আৰু এয়া দেখিছে নিমখ অকণমান দিছোঁ, মই বেছি দিয়া নাই। নিমখ দিয়াৰ পাছত আৰু অলপ দেৰি লৰাম। তাৰ পাছতে যোনখিনি গুড় আমি কাটি ৰাখি দিছিলোঁ সেই গুড়খিনি ঢালি দিম। গুড়খিনি ঢলাৰ পাছত গুড়খিনি চিৰাৰ লগত গলি যাব আৰু যেতিয়া একেবাৰে গলি খতম হৈ যাব আৰু গোটেই চিৰাত লাগি যাব তেতিয়া আপোনালোকে গম পাব যে হৈ গৈছে। এয়া চাওক কি ধুনীয়াকৈ চিৰাত গুড়খিনি লাগি গ'ল। আৰু এয়া আমাৰ চিৰা আৰু গুড়ৰ ৰেচিপি।